আপোনালোকে এটা দেখিলে বাহিৰৰ পৰিৱেশটো গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা আছে আৰু এতিয়া আপোনালোকক দেখুৱাম গাড়ীখনৰ ৰানিং সেইটো কেনেকুৱা হৈছে ৰানিং এফালে হৈছে আপোনালোকৰ 62,964 কিলোমিটাৰ চলিছে গাড়ী পুৰা টিপটপ কণ্ডিশ্যন হৈছে পাৱাৰ ষ্টেং আপোনালোকে ধুনীয়াকৈ পাৱাৰ উইণ্ড' পাব আৰু 4 পাৱাৰ উইণ্ড' এইফালে দিছে এইটো পাৱাৰ উইণ্ড' ছুইচ চক পাৱাৰ উইণ্ড' মজা হৈ আছে আৰু বাহিৰে আপোনালোকক ফিজিকেল লুকছটো বাহিৰতো দেখুৱাম আৰু এইফালে 4 উইণ্ড' পাৱাৰ উইণ্ড' পাব মানে গাড়ী একদম ভিতৰটো পুৰা টিপটপ কণ্ডিশ্যন হৈছে চিট কভাৰৰ পৰা ধৰি পেলাই আপোনালোকে ভিতৰ সেইটো আৰু এখন দাদা গাড়ীখন মানে আপোনাৰ কিমান বছৰ হৈছিলে লোৱা এখন তোমাৰ মোটামুটি 10 বছৰ হৈছে 10 বছৰ হৈছে আৰু গাড়ীখন আজিলৈকে চলাই থকাত কিবা প্ৰব্লেম পোৱা হৈছে নেকি গাড়ী দিছো একো নাই আৰু দিছো একো নাই গাড়ী আপোনাৰ এক পইচা খৰচা নাই গাড়ী নিব লাগে চলাব লাগে আমি দুৰ্গা পূজা উপলক্ষে গাড়ী আমি কম ৰেটত দি দিম আৰু এতিয়া মানে প্লেনটো কি আহিলে ইমান ধুনীয়া গাড়ীখন যেন আপুনি বেচিবলৈ বিচাৰিছে না মই বেলেগ গাড়ী ল'ম বেলেগ গাড়ী ল'ব ইয়াতকে মানে দীঘল গাড়ী ল'ম ইয়াতকে অলপ দীঘল গাড়ী ল'ব ইয়াতকে এখন বেলেগ দীঘল গাড়ী ল'ব দাদা মানে এখন গাড়ী চলাই যেনেকৈ হ'লেও আপোনালোকে নতুনকৈ যদি এখন গাড়ী চলাই থাকে বা কিবা এখন চলাই থাকে বেলেগ এটা আপডেট হ'বলৈ মন যায় ন আৰু সেইটো কাৰণে গাড়ীখনটো কণ্ডিশ্যনটো পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে কিন্তু আপোনালোকে এইটো নাভাবিব গাড়ীখন কিবা এটা বেয়া হৈছে কাৰণে দাদা গাড়ীখন বেছি হাত খাবলৈ বিচাৰিছে সেইটো কেতিয়াও নহয় গাড়ীখন পুৰা টিপটপ কণ্ডিশ্যন হৈছে আপোনালোকৰ বাহিৰৰ মই লুকছটো একবাৰ দেখুৱাই দিম ধুনীয়াকৈ বাহিৰৰ লুকছটো একবাৰ আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু গাড়ীখনৰ ধুনীয়াকৈ একবাৰ ৰেজিষ্ট্ৰেশ্যনটো চাই লওক S22S6834 এইখন হৈছে সম্পূৰ্ণ ধেমাজি আৰু টায়াৰ ধুনীয়াকৈ পুৰা টিপটপ কণ্ডিশ্যন হৈছে বডি এটা স্কেচ নাই আৰু ধুনীয়াকৈ আপোনালোকক ভিতৰ ইঞ্জিনটো এবাৰ খুলি মই দেখুৱাম আগৰ বনেটটো আৰু লুকছটো ধুনীয়াকৈ একবাৰ চাই লওক দাদা ইঞ্জিনটো খুলিছে ধুনীয়াকৈ ইঞ্জিনটো একবাৰ চাই লওক ইঞ্জিনটো কি কণ্ডিশ্যন হৈ আছে আৰু পিছফালে আপোনালোকে বডিটো চাব স্পেৰ টায়াৰ পাই যাব লগত নতুন স্পেৰ টায়াৰ আছে বডিটো একবাৰ চাই লওক বনেটটো আৰু যিসকল মানুহে গাড়ীৰ লগত মানে ইঞ্জিন চিল আছে চিল ইঞ্জিন এপ্ৰন চিল আছে এইটো এপ্ৰন চিল আছে ইয়াত একো প্ৰব্লেম নাই ইঞ্জিন ধুনীয়াকৈ টিপটপ কণ্ডিশ্যন আছে আপোনালোকে ধুনীয়াকৈ এবাৰ চাই লওক যদিহে গাড়ীৰ লগত খেলা কৰি থাকে আৰু যিসকল মানুহে গাড়ী চলাই থাকে জানিবই আৰু একবাৰ ধুনীয়াকৈ পিছফালৰ বডিটো ধুনীয়াকৈ চাই লওক আৰু স্পেৰ টায়াৰ লগত এটা দিম বুলি কৈছে স্পেৰ টায়াৰ পুৰা টিপটপ কণ্ডিশ্যন হৈছে বডিখনৰ এটা দাগ নাই দেখিছেনে আৰু গাড়ীখনৰ প্ৰাইচটো কিমান আহিব লাষ্ট আমি 250 কৰি আছিলোঁ 250 অলপ নেগোচিয়েবল হৈ যাব যদি মোৰ চেনেলত থৈ দিয়ে যদি আহে তেতিয়া অলপ নেগোচিয়েবল হৈ যাব নতুন হৈ আছে চব আছে আৰু গাড়ী পুৰা টিপটপ কণ্ডিশ্যন আছে একেবাৰে লাষ্ট আপোনালোকে যদি আহোঁ বুলি কয় মোৰ চেনেলত থৈ দিয়ে কিমান দিব পাৰিব একেবাৰে লাষ্ট 10,000 মান টকা কমাই দিম 10,000 টকা আৰু সম্পূৰ্ণ কাগজ পাতি ৰেজিষ্ট্ৰেশ্যন চব ক্লিয়াৰ সকলো কাগজ পাতি ৰেজিষ্ট্ৰেশ্যন সব আপ টু ডেট পাই যাব 10,000 মান টকা কমাই দিব যিমানটো প্ৰাইচ কৈছে আৰু ইমানখিনি আছিলে গাড়ীখন ধুনীয়াকৈ টিপটপ কণ্ডিশ্যন হৈছে গাড়ীখন ধুনীয়াকৈ একবাৰ চাই লওক যদিহে গাড়ীখন আপোনালোকে ল'বলৈ আগ্ৰহ কৰে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব নাম্বাৰটো আপোনালোকে যোগাযোগ কৰি গাড়ীখন ল'ব পাৰিব আৰু গাড়ীখন সম্পূৰ্ণ আছে আপোনালোকৰ ঘিলামাৰ কলিতা গাঁও ন ঘিলামাৰ কলিতা গাঁৱত গাড়ীখন আছে ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব যদি লাগে পূজা বাম্পাৰ অফাৰ আপোনালোকে বহুত কম ৰেণ্টতে বহুত ধুনীয়া গাড়ী এখন পাই আছে ধুনীয়া আৰু পূৰা মাইলেজো মজা দিয়ে আপোনালোকে যোগাযোগ কৰিব পাৰে দুৰ্গা পূজা উপলক্ষে তলত ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব যদিহে আপোনালোকৰ গাড়ীখন ল'বলৈ আগ্ৰহ কৰে ধুনীয়াকৈ নাম্বাৰটো কল কৰি পেলাই গাড়ীখন ল'ব পাৰে ইমানখিনি আছিলে কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহিব মই এনেকুৱা ভিডিঅ' মাজে মাজে মই আপোনালোকৰ মাজলৈ মই আনি থাকোঁ ইমানখিনি আছিলে কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটোলৈ যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মই ঘিলামাৰ পৰা আজি ছেকেণ্ড হেণ্ড গাড়ীখন আপোনালোকক দেখুৱালোঁ কিন্তু ছেকেণ্ড হেণ্ড বুলি ক'বলৈ নাযাওঁ এইখন ছেকেণ্ড হেণ্ড মানে ফাৰ্ষ্ট অ'নাৰে হয় আপোনালোকে ধুনীয়াকৈ গাড়ীখনৰ এবাৰ লুকছটো আৰু এবাৰ চাই লওক আৰু ডেছক্ৰিপশ্যনত ইয়াত আহি আছে স্ক্ৰীনৰ নাম্বাৰটোত আহি যোগাযোগ কৰিব তেতিয়াহ'লে মই আজি প্ৰকাশ পৰা বিদায় লৈছোঁ বাই বাই